নমস্কাৰ, মই শ্ৰী নীলাশ্ৰী লাহন। পলমকৈ হ'লেও সমগ্ৰ অসমবাসীলৈ ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে কৰোনাই মহামাৰীৰ ৰূপ ধাৰণ কৰাৰ লগে লগে আমাৰ দৈনন্দিন জীৱনত বহুতো পৰিৱৰ্তন দেখা পোৱা যায়। এই সময়ছোৱাত আমি অনলাইন শব্দটিৰ ওপৰত বাৰুকৈ নিৰ্ভৰশীল হৈ পৰিছোঁ, কাৰণ আমি ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰিবই লাগিব। আৰু অনলাইনে হৈছে এনে এটি মাধ্যম য'ত আমি এই ধৰণে যোগাযোগ স্থাপন কৰিব পাৰিছোঁ। যিহেতু আমি এইবেলি ৰঙালী বিহু অইনবাৰৰ দৰে উদযাপন কৰিব নোৱাৰিলোঁ, ঠিক তেনে এটি উদ্দেশ্যতে পৰিস্থিতিৰ লগত খাপ খোৱাকৈ ফ'ক আছাম ইউটিউব চেনেল এটাই বিহুৰ মৰ্যাদা ধৰি ৰাখি সদৌ অসম ভিত্তিত বিহুপৰি অনলাইন প্ৰতিযোগিতা এখনিৰ আয়োজন কৰে। লকডাউনৰ এই সময়ছোৱাত বাপতিসাহোন বিহুটিৰ মৰ্যাদা ধৰি ৰখাৰ তেওঁলোকৰ যি প্ৰচেষ্টা, তাক সঁচাকৈ শলাগ ল'বই লাগিব। এইখিনিতে মই ফ'ক আছাম ইউটিউব চেনেলৰ মুখ্য বিষয়া ডক্টৰ কল্যাণ কুমাৰ দাস আৰু ফ'ক আছাম চেনেলৰ সমূহ পৰিয়ালবৰ্গটিলৈ মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। কাৰণ এনেধৰণৰ অনুষ্ঠানৰ মই প্ৰয়োজন আছে বুলি ভাবোঁ, য'ত আমাৰ বিহু নাচৰ যি পৰিৱেশন শৈলী তাৰ চৰ্চা হৈ আছে। ইয়াত বহুতো শিল্পীয়ে নিজৰ প্ৰতিভা বিকাশৰ এখন মঞ্চ পাইছে আৰু যি ভুল ক্ৰুটি থাকি গৈছে, এনেধৰণৰ অনুষ্ঠানৰ পৰাই তেওঁলোকে কিছু শিকাৰ প্ৰেৰণাও পাইছে। সেয়ে এনেধৰণৰ অনুষ্ঠানৰ মই আগলৈও কাম্য কৰিলোঁ আৰু ফ'ক আছাম ইউটিউব চেনেলৰ দীৰ্ঘায়ু কামনা কৰিলোঁ। ধন্যবাদ।